সেই ভাল খবৰবোৰ হৈছে যে এতিয়াৰ পৰাই যিসকলে মেট্ৰিক পৰীক্ষাত পাছ কৰিব অৰ্থাৎ যিসকল মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইসকল ছাত্ৰীয়ে 10,000 টকা লাভ কৰিব হয় আপোনালোকে ঠিকই শুনিছে যে যিসকলে পূৰ্বতে দেখিবলৈ পোৱা গৈছে যে মেট্ৰিকত 75% লাভ কৰা ছাত্ৰ ছাত্ৰীসকলেহে বা ছাত্ৰীসকলেহে স্কুটি লাভ কৰিছিল বা তেনেধৰণৰ বহুতো সুবিধা তেওঁলোকক আগবঢ়োৱা হৈছিল কম্পিউটাৰ দিয়া হৈছিল স্কুটি প্ৰদান কৰা হৈছিল 75% যিসকলে লাভ কৰিছিল কিন্তু এবাৰ মেট্ৰিক পাছ কৰিলে 10,000 টকাকৈ লাভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু নিৰ্বাচন সমাগত আৰু বৰ্তমান বিকাশৰ যাত্ৰা আৰম্ভ কৰা হৈছে আজিৰ পৰা বিকাশৰ যাত্ৰা আৰম্ভ হৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী গৰাকীয়ে গৈ বহুকেইটা ভাল খবৰ তেওঁলোকৰ বাবে আগবঢ়াইছে আৰু আজি বিকাশৰ যাত্ৰা লখিমপুৰত গৈ উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে লখিমপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে শিলান্যাস কৰা পৰিলক্ষিত হৈছে আৰু ইয়াতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা তেওঁ কৰিছে দেখিবলৈ পোৱা গৈছে যে এইবাৰ মেট্ৰিক পৰীক্ষা যেটো শেষবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছিল অহা বৰ্ষৰ পৰাই ৰেংক দিয়া হ'ব গতিকে সেই সকলৰ বাবে কেতবোৰ ভাল খবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আগবঢ়ালে লখিমপুৰৰ এখন জনসভাত অংশগ্ৰহণ কৰি সেই ভাল খবৰবোৰ হৈছে যে এতিয়াৰ পৰাই যিসকলে মেট্ৰিক পৰীক্ষাত পাছ কৰিব অৰ্থাৎ যিসকল মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইসকল ছাত্ৰীয়ে 10,000 টকা লাভ কৰিব হয় আপোনালোকে ঠিকই শুনিছে যে যিসকলে পূৰ্বতে দেখিবলৈ পোৱা গৈছে যে মেট্ৰিকত 75% লাভ কৰা ছাত্ৰ ছাত্ৰীসকলেহে বা ছাত্ৰীসকলেহে স্কুটি লাভ কৰিছিল বা তেনেধৰণৰ বহুতো সুবিধা তেওঁলোকক আগবঢ়োৱা হৈছিল কম্পিউটাৰ দিয়া হৈছিল স্কুটি প্ৰদান কৰা হৈছিল 75% যিসকলে লাভ কৰিছিল কিন্তু এবাৰ মেট্ৰিক পাছ কৰিলে 10,000 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে এয়া ছাত্ৰীসকলৰ বাবে নিশ্চয়কৈ এটা ভাল খবৰ যে চৰকাৰী বিদ্যালয়ত যিসকলে অধ্যয়ন কৰিব তেওঁলোকে মেট্ৰিক পাছ কৰাৰ লগে লগে 10,000 টকা একাউণ্টত তেওঁলোকৰ সোমাই যাব চৰকাৰৰ তৰফৰ পৰা এই 10,000 টকাটো কিয় দিয়া হ'ব কেৱল মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবেই নহয় বা মেট্ৰিক পাছ কৰা ছোৱালীসকলৰ বাবেই নহয় স্নাতকত নামভৰ্তি কৰা ছোৱালীৰ খৰচৰ বাবদ 12,500 টকা অৰ্থাৎ 12,500 টকা দিয়া হ'ব স্নাতকোত্তৰ বাবে অৰ্থাৎ যিসকলে ডিগ্ৰী পাছ কৰিব স্নাতকোত্তৰত নামভৰ্তি কৰিব তেওঁলোকৰ বাবে 15,000 টকা দিয়াৰ কথা আজি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে লখিমপুৰৰ এখন জনসভাত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই সকল ছাত্ৰীয়ে কেনেদৰে লাভ কৰিব এই সুবিধা বা এই পইচা কেনেদৰে তেওঁলোকে পাব যিসকলৰ আসলতে দেখিবলৈ পোৱা যায় যে মেট্ৰিকলৈকে আমাৰ গাঁৱে ভূঞে শিক্ষাৰ্থীসকলে ঠিকে অধ্যয়ন কৰে কিন্তু মেট্ৰিক পাছ কৰাৰ লগে লগে তেওঁলোকক ঘৰুৱা কাম বনত নিয়োগ কৰা হয় বা ঘৰত তেওঁলোকে মাতৃক সহায় কৰে বা ঘৰত যেহেতু বহুকেইটা ল'ৰা ছোৱালী থাকে বিভিন্ন প্ৰান্তত য'ত আসলতে আৰ্থিকভাৱে দুৰ্বল হৈ থাকে কিছু পৰিয়াল যে তেওঁলোকৰ আৰ্থিক সুবিধা নাথাকে তেওঁলোকৰ ছোৱালী গৰাকীক অধ্যয়ন কৰাবলৈ সেই ক্ষেত্ৰত কিন্তু ছাত্ৰৰ ক্ষেত্ৰত তাৰ পৃথক এটা ছবি দেখিবলৈ পোৱা যায় ঘৰখনৰ ল'ৰা যদি হয় ঘৰখনৰ ল'ৰাটোক কিন্তু পঢ়ুৱাৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে তেনেধৰণে ভূমিকা গ্ৰহণ কৰে যে ল'ৰাটোক আমি পঢ়ুৱাব লাগিব যিহেতু পিছত আমি যেতিয়া বৃদ্ধ হ'ম তেতিয়া ল'ৰাটোৱে আমাক চোৱা চিতা কৰিব কিন্তু ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত বা ঘৰত থকা ছোৱালীগৰাকীৰ ক্ষেত্ৰত তেনেধৰণৰ তেওঁলোকে দায়িত্ব পালন নকৰে বা বহু ক্ষেত্ৰত অসুবিধা হয় যে তেওঁলোকে কয় যে মেট্ৰিকটোলৈকে আমি পঢ়ুৱাম তাৰপিছত আৰু পঢ়া শুনা বাদ দিয়ে গতিকে এইসকল ছাত্ৰীয়ে পিছত ঘৰতেই থাকিব লগা হয় বা চিলাই কাম বন কৰি ঘৰতে তেওঁ পিতৃ মাতৃক সহায় কৰে কিন্তু সেইসকল ছোৱালীৰ বাবে বা ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা বিশেষ আঁচনিৰ কথা উল্লেখ কৰিছে য'ত 10,000 টকা Motorola H50 Pro has redefined flagship smartphone বা ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা বিশেষ আঁচনিৰ কথা উল্লেখ কৰিছে য'ত 10,000 টকা লাভ কৰাৰ কথা আজি ঘোষণা কৰিছে যে তেওঁলোকে যেতিয়া কলেজলৈ যাব কলেজত তেওঁলোকৰ নামভৰ্তিটো বিনামূলীয়া থাকিব কিন্তু কিতাপ পত্ৰ বা তেওঁলোকৰ ইউনিফৰ্মযোৰৰ নামত যিখিনি চিলাবলগীয়া হয় বা আনুষংগিক যিখিনি খৰচ পাতি তেওঁলোকৰ এটা বেগ লাগে এযোৰ নতুন চেণ্ডেল লাগে এযোৰ বা দুযোৰ তেওঁলোকৰ কাপোৰৰ প্ৰয়োজন হয় তেওঁলোকৰ সেইসমূহ যদিবা তেওঁলোকৰ নামভৰ্তিটো বিনামূলীয়া হৈ পৰে কিন্তু কিতাপ পত্ৰৰ ক্ষেত্ৰত বা অন্যান্য কিছু ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট টকাৰ প্ৰয়োজন হয় আৰু সেইখিনি টকা দিবলৈ তেওঁলোকৰ যিসকল পিতৃ মাতৃ থাকে দুখীয়া যিসকল পিতৃ মাতৃ থাকে তেওঁলোক আসলতে সেইখিনি পালন কৰিব নোৱাৰা হয় তেওঁলোকৰ আৰ্থিক দুৰৱস্থা থাকে তাৰ ফলত বহুতে আসলতে কিতাপ পত্ৰ কিনাৰ ক্ষেত্ৰতে হওক বা এযোৰ কাপোৰ কিনাৰ ক্ষেত্ৰতে এযোৰ চেণ্ডেল কিনাৰ ক্ষেত্ৰতে হওক বা দূৰলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰতে এইখিনি অসুবিধা ভোগ কৰি তেওঁলোকে ছোৱালীগৰাকীক ঘৰতে ৰাখে কিন্তু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা ঘোষণা কৰিছে যে যিসকল ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব তেওঁলোকে 10,000 টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাব আৰু সেই 10,000 টকাৰে তেওঁলোকে আৰম্ভ কৰিব পাৰিব তেওঁলোকৰ কলেজীয়া জীৱন আনহাতে যিসকলে মেট্ৰিক পাছ আচলতে হাই
হায়াৰ ছেকেণ্ডেৰী যিসকলে পাছ কৰিব তেওঁলোকে ডিগ্ৰী পঢ়িবলৈও তেওঁলোকৰ কিছু অসুবিধা হয় যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰে তাৰপিছত ডিগ্ৰী পঢ়াৰ ক্ষেত্ৰত কিছু অসুবিধা আহে গতিকে তেওঁলোকৰ বাবে 12,500 টকা 12,500 টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই সকলৰ উপৰিও যিসকলে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ তেওঁলোকে বিশ্ববিদ্যালয়লৈ যাব বিচাৰিব তেওঁলোকৰ বাবে 15,000 টকা দিয়াৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে সমান্তৰালভাৱে ৰাজ্যখনত যেহেতু বাল্য বিবাহ ৰোধ কৰাৰ বাবে তেওঁ বহুতো এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে কঠোৰ আইন আনিছে আইনৰ ক্ষেত্ৰতো তেওঁলোক যথেষ্ট কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে বিধানসভাত বহুতো এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে যে বা মুখ্যমন্ত্ৰীয়ে সদমে ঘোষণা কৰিছে যে ৰাজ্যখনৰ বাল্য বিবাহ আৰু কেতিয়াও নহয় তাৰ বাবে তেওঁ বহুকেইটা পদক্ষেপ লৈছে আৰু সেইবাবে তেওঁ আজিৰ দিনটোত ঘোষণা কৰিছে যে ছোৱালীবিলাকক পঢ়া শুনা বাদ দি মেট্ৰিক পাছ কৰাৰ পিছতে ঘৰতে থাকিবলৈ দিয়া হয় আৰু 18 বছৰ হোৱাৰ লগে লগে তেওঁলোকক বিয়াৰ বাবে যুঁজা চলোৱা হয় ঘৰখনত গতিকে যিসকল পৰিয়ালবৰ্গ আচলতে এই ক্ষেত্ৰত তেওঁলোকৰ নিজৰ ছোৱালীজনীক পঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় সেইসকল পৰিয়ালৰ বাবে মেট্ৰিক পাছ কৰাৰ লগে লগে তেওঁলোকে 10,000 টকা লাভ কৰিব 10,000 টকা লাভ কৰাৰ পিছতে যিগৰাকী ছাত্ৰী থাকে বা কিশোৰী থাকে তেওঁ যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব তাৰ পিছতে তেওঁ 12,500 টকা লাভ কৰিব ডিগ্ৰীৰ বাবে আৰু ডিগ্ৰী পাছ কৰাৰ পিছত তেওঁলোকে স্নাতকোত্তৰ ডিগ্ৰী যেতিয়া গ্ৰহণ কৰিব বিচাৰিব তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক দুৰৱস্থাৰ যাতে সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে 15,000 টকা ক্ষমা কৰিব স্নাতকোত্তৰ নামত 15,000 টকাৰ দিয়াৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ভাষণ প্ৰসংগত উল্লেখ কৰিছে কেৱল এই শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ নহয় আৰু বহুকেইটা তেওঁ গুৰুত্বপূৰ্ণ আজি ঘোষণা কৰিছে য'ত নাৰায়ণপুৰত জিলা চিকিৎসালয় আধাৰশিলা স্থাপন কৰিছে উল্লেখ কৰিছে যে 24 মাহৰ ভিতৰত নিৰ্মাণ হ'ব লাগিব এখন চিকিৎসালয় প্ৰায় দেখিবলৈ পোৱা যায় যে ৰাজ্যখনত যেতিয়া এখন চিকিৎসালয় নিৰ্মাণ হয় সেই সময়ছোৱাত যথেষ্ট লেহেমীয়া হৈ পৰে ঠিকাদাৰসকলৰ কাম কাজৰ বাবে আৰু সেইবাবে তেওঁ উল্লেখ কৰিছে যে যিসকলে 18 মাহৰ ভিতৰত নিৰ্মাণ কৰিব পাৰিব ঠিকাদাৰ তেওঁলোকে 33% পুৰস্কাৰ লাভ কৰিব 24 মাহৰ তেওঁলোকক সেই সময়ছোৱা বান্ধি দিয়া হৈছে যে 24 মাহৰ ভিতৰত অৰ্থাৎ 2টা বছৰৰ ভিতৰত সেই চিকিৎসালয়খন নিৰ্মাণ কৰিব লাগিব যদি 18 মাহৰ ভিতৰত নিৰ্মাণ কৰিব পাৰে তেতিয়াহ'লে 3% তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব আৰু 29 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে বিকাশ যাত্ৰা অব্যাহত থাকিব ৰাজ্যখনত আনহাতে মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে তেওঁলোকে স্বামীৰ মতে ভোট দিবনে তেওঁলোকৰ নিজৰ মতে দিব প্ৰায় দেখিবলৈ পোৱা যায় যে মহিলাসকলক যিহেতু ঘৰৰ মুৰব্বীগৰাকীয়ে যিটো দলতে ভোট দিবলৈ কোৱা হয় তেওঁলোকে সেই দলটোতে ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁলোকৰ গণতান্ত্ৰিক যি অধিকাৰ থাকে সেই অধিকাৰ তেওঁলোকে নিজৰ মতেৰে তেওঁলোকে দিব নোৱাৰে তেওঁলোকে কিছু যেহেতু ৰাজনৈতিকভাৱে তেওঁলোক ইমান পৰিপক্ক নাথাকে সেইবাবে ঘৰৰ মুৰব্বীগৰাকীয়ে বা তেওঁৰ স্বামীয়ে যিটো দলতে ভোট দিবলৈ কয় সেইটো দলতে ভোট দিয়ে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিছে যে আমি মহিলাসকলৰ সুবিধাৰ বাবে সেইসমূহ পন্থা বা আঁচনি গ্ৰহণ কৰিছোঁ স্বাৱলম্বী হোৱাৰ বাবে তেওঁলোকক যথেষ্ট পৰিমাণে আমি সহায় কৰিম বা আৰ্থিকভাৱে আমি তেওঁলোকক সহায় কৰিম গতিকে আপোনালোকক আমি টকা দিছোঁ গতিকে আপোনালোকে আপোনালোকৰ নিজৰ ইচ্ছাৰে অৰ্থাৎ নিজৰ গণতান্ত্ৰিক অধিকাৰ নিজৰ মতে আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিব আপোনালোকে স্বামীৰ মতে যাতে নাযায় আপোনালোকে নিজৰ যি বিচাৰ বিবেচনা থাকে যে যোনটো দলেই আমাক সহায় কৰিছে বা যোনটো দলৰ বাবে আমি বিচাৰোঁ যে সেইটো দলে আমাক সহায় কৰক গতিকে সেই দলটোতে ভোট দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক আহ্বান জনাইছে ভালদৰে টকা খৰচ কৰি আৰু টকা দিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকী নিজৰ ভাষণ প্ৰসংগত